Hey guys, আপোনালোকৰ বিচাৰে নেকি আপোনালোকৰ যিখন কীবোৰ্ড আছে সেই কীবোৰ্ডখনত আপোনালোকৰ ফটো থাকে, ফটো লগাব পাৰে। আপোনালোকে জানেনে আপোনালোকে যিখন কীবোৰ্ডত গাৰ্লফ্ৰেণ্ডৰ লগত মেছেজ কৰে সেই কীবোৰ্ডখনত আপোনালোকে নিজৰ ফটো বনাব পাৰে। বহুতে জানে কিন্তু যিসকলে নাজানে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। মই বিশ্বজিত আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল মিষ্টাৰ বিশ্বজিত আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক এতিয়া ট্ৰিকটো লৈ যাওঁ। ফাৰ্ষ্ট আপোনালোকে আপোনালোকৰ ছেটিংছটো অন কৰি ল'ব, আপোনালোকৰ মোবাইলত থকা ছেটিংছটো অন কৰি ল'ব। আৰু সকলোৰে মোবাইলৰ ছেটিংছ ইণ্টাৰফেচটো বেলেগ বেলেগ থাকে, সেইকাৰণে আপোনালোকক কৈ থৈছোঁ যে য'ত লেখা থাকে লেংগুৱেজ এণ্ড ইনপুট বুলি সেই অপশ্যনটো বিচাৰি লওক। এয়া লেংগুৱেজ এণ্ড ইনপুট, নহ'লে চাৰ্চ কৰি আপোনালোকে চাব পাৰে লেংগুৱেজ এণ্ড ইনপুট। লেংগুৱেজ এণ্ড ইনপুটত যাব। যোৱাৰ পিছত মই কৈ আছোঁ লেংগুৱেজ এণ্ড ইনপুটত যোৱাৰ পাছত কাৰেণ্ট কীবৰ্ড, তাৰপিছত জিবৰ্ড, তাৰপিছত আপোনালোকে যাব লাগিব আপোনালোকৰ জিবৰ্ড তলৰ নেক্সট অপশ্যনটোত যোৱাৰ পিছত আপোনালোকৰ দেখা পাব ছেকেণ্ড নম্বৰ থিম বুলি, তাতে কাষ্টম প্লাছ যে আছে জকচিনডাল আছে তাতে আপোনালোকে ক্লিক কৰিব। তলত বহুত কেইটা আছে, প্লাছ আইকনটোত ক্লিক কৰিব। প্লাছ ক্লিক কৰাৰ পিছত যিকোনো এখন ফটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই প্ৰাইভেচিৰ কাৰণে এইবোৰ ব্লাৰ কৰি থৈছোঁ। ফৰ প্ৰাইভেচি ফটো ব্লাৰ হৈছে। ডান কৰি দিব। ব্ৰাইটনেছটো আপোনালোকে নিজে মেইনটেইন কৰি ল'ব। তাৰপিছত এপ্লাই কৰি দিব, তলত এপ্লাই আছে এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ গোটেইখন হৈ গ'ল। এতিয়া হোৱাটছএপত চাওক আপোনালোকৰ ৱালপেপাৰ আহি গৈছে। আশা কৰোঁ ভিডিঅ'টো বুজি পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই যিকোনো লেটেষ্ট ভিডিঅ' ইউটিউবত দিলে আপোনালোকে আগতীয়াকৈ চাব পাৰে। আৰু অন্য এটা নতুন ভিডিঅ' অহাকালি লৈ আহিম। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত।